গুড মৰ্নিং মই স্বপ্নমে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ সম্পূৰ্ণ 20 দিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আৰু আজি এটা নতুন ভিডিঅ' আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগে এতিয়া বাজিছে 10:30 আৰু মই ৰুমটো চাফা কৰিলোঁ আচলতে কাইলৈ আমাৰ নাম আছে ৰাতিকে চাফা মানেনো কি আৰু এই ওপৰৰ নকৰা জাল চাল সেইবিলাকে এৰুৱালোঁ আৰু এইফালে মোৰ টিকলু গাৰ্ডেনখন এখন চাওক সদায় দেখুৱাম আপোনালোকক আজিও আকৌ এবাৰ once again দেখাই দিছোঁ আৰু বাহিৰত আজি বহুত বেছি টাফ ৰ'দ ৰাম ইমান ৰ'দ আজি আকৌ জাৰিব মানে ইমান বেছি ৰ'দ আৰু ইমান গৰম লাগিছে সেইকাৰণে কিবা এটা ঠাণ্ডা বস্তু খাওঁগৈ বুলি ভাবিছোঁ বৰক তেন্তে ভিডিঅ'টোৰ বাকীখিনি অংশলৈ যাওঁ মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোচনা চাৰিটা পাছলে আৰু আহি আছোঁ মই বৌ এজনীৰ ঘৰতে ওচৰত হৃদয়ৰে হাসনা নমস্কাৰ মোৰ নাম শ্ৰীমতী নিকিনাহা হাজৰিকা ইমানবোৰ খুৰী ব্লগবোৰ চাব দেই কৈ দিয়া খুৰী ব্লগবোৰ চাব দেই আজি নেক্সট ডে হয় আচলতে কালি ব্লগটো কণ্টিনিউ নকৰিলোৱে বহুত বেছি কাম ওলালে তো কণ্টিনিউ কৰা নহ'লে আজি নেক্সট ডে হয় আৰু আজি ঘৰত নামো আছে ৰাতিলৈ আৰু এতিয়া ইভিনিং 4টা বাজি গ'ল আৰু কিন্তু ৰ'দটো এৰা নাই তো কামো কৰি থাকিবলগীয়া হৈছে ঘৰতে যিহেতু নাম ইটো ইটোকৈ ওলাই আছে সৰুকৈ পাতিলেও জানে আপোনালোকে ডাঙৰকৈ পতাৰ নিচিনাই হয় তো ভাবিলোঁ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ এইখিনি চব ৰেডি কৰি থোৱা হৈছে ভকত সোনকালে আহিব অলপ এইটো ৰুমতে পতা হৈছে আৰু মই কিনো বনালোঁ মা আৰু মই মিলি পাহৰাই হিয়াৰ বেদনা ফুলেৰে সিক্ত কৰা নাৰিক্ত হিয়াৰ ৰচনা একো বনোৱা নাই এই পিঠা বনাইছোঁ আৰু মিঠাই আনিছে মিঠাই দিম লগতে সেয়াই কাৰণ ভকতীজনে অকল আৰু মানুহ বেছি মতাই নাই চেনিটাইজাৰ মেইন আমাৰ নাম শেষ হ'ল আৰু এতিয়া 11:30 মান হৈ গ'ল অলৰেডি বহুত দেৰিয়ে হৈ গ'ল আৰু মই জাষ্ট ভাত পানী খাই আজৰি হৈ আহিছোঁ আৰু ভিডিঅ' কৰা নহ'লে সেইটো সময়ত ইমান ডাঙৰ বৰষুণ এজাক আহিলে প্ৰসাদ খোৱা সময়তে তো ভিডিঅ' চিডিঅ' কৰিব পৰা নগ'লে আৰু ইমান গৰমো এতিয়া বৰষুণ জাক দিলত অলপ বতৰটো মানে ভাল হৈছে মানে আৰু তো সেয়াই আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভাবিছোঁ ইমানতে আজি ভিডিঅ'টো শেষ কৰি দিওঁ যদি আজি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব লগতে আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক পুনৰ লগ পাইছোঁ মোৰ অন্য এক নতুন ব্লগৰ সৈতে আজিলৈ তেন্তে ইমানেই বাই বাই